Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি ভিডিঅ' লৈ আনিছো। ৰেচিপিটো হৈছে তন্দুৰী চিকেন ৰেচিপি। মই ঘৰতে কেনেকৈ বনাও আপোনালোকৰ আগত দেখাম। আশা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি। আৰু এতিয়া বলক মই চিকেনখিনি ৰেডি কৰি লওঁ। চিকেনখিনি মই প্ৰথমতে ৰেডি কৰি লৈছো ধুই মেলি। চিকেনখিনি এনেদৰে এটা এটাকৈ গোটেইকেইটা ভালদৰে কাটি ল'ম। এইকেইটা এনেদৰে গোটেইকেইটা কাটি ললোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ। আৰু ইয়াত দিছোঁ 3 চামুচমান নেমুৰ ৰস। আৰু দিছোঁ আদা নহৰু পেষ্ট 2 চামুচ। এতিয়া এইখিনি মই ভালদৰে গোটেই ভিতৰত পেষ্টখিনি সোমাই যোৱাকৈ সানি লৈছোঁ। এইখিনি সানি হৈ গ'ল আৰু এতিয়া 1 ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত ৰাখি থ'ম। আৰু মই এফালে মেইন তন্দুৰী মেৰিনেশ্যনটোৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু ইয়াৰ কাৰণে মই লৈছোঁ অলপমান দৈ 6 চামুচমান হ'ব। আৰু ইয়াৰ লগত লৈছোঁ মই কাশ্মীৰী ৰেড চিলি 3 চামুচ। আধা চামুচ জিৰা লৈছোঁ আৰু হালধি আধা চামুচ। তাৰপিছত লৈছোঁ মই অলপমান গৰম মছলা আধা চামুচ আৰু অলপমান ইলাচি পিচি লৈছিলোঁ আধা চামুচ আৰু কচুৰি মেথি 1 চামুচ। নিমখ দিছোঁ আন্দাজমতে আৰু দিম 3 চামুচ মিঠাতেল। এতিয়া মই মিক্স কৰি লৈছোঁ। এক ঘণ্টাৰ পিছত এতিয়া মই চিকেনখিনি ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ আৰু মই যিখিনি মেৰিনেশ্যন ৰেডি কৰি লৈছিলোঁ সেইখিনি ইয়াত ভালদৰে মিক্স কৰি ল'ম। চিকেনখিনি এতিয়া মই মেৰিনেশ্যনখিনি ভালদৰে সানি লৈছোঁ আৰু যাতে কাঠবিলাকৰ ভিতৰলৈকে সোমাই যায় তেনেকৈ সানি লৈছোঁ। এইখিনি এতিয়া সানি হৈ গ'ল মোৰ আৰু 3 ঘণ্টামানৰ কাৰণে মই এতিয়া ফ্ৰিজত ৰাখি থ'ম। 2
ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত এতিয়া উলিয়াই ল'লোঁ চিকেনখিনি আৰু অভেনত দিবৰ কাৰণে মই ইয়াত ৰেডি কৰি লৈছোঁ। আৰু বাতিটোত ৰৈ যোৱা যিখিনি মেৰিনেশ্যন আছিলে সেইখিনি অলপ অলপকৈ ওপৰত লগাই দিছোঁ। অভেনটো আমি 10 মিনিটৰ কাৰণে প্ৰি হিট কৰি লৈছোঁ। এতিয়া চিকেনখিনি আমি অভেনত 10 মিনিটমানৰ কাৰণে ভৰাই দিছোঁ প্ৰথমতে। দহ মিনিটৰ পিছত এতিয়া আকৌ চিকেনখিনি উলিয়াই অলপমান লুটিয়াই দিম। বাতিত ৰৈ যোৱা মেৰিনেশ্যনখিনি আকৌ অলপ অলপকৈ সানি দিছোঁ ওপৰতে চিকেনখিনিৰ ওপৰত। আকৌ চিকেনখিনি 10 মিনিটৰ কাৰণে অভেনত দি দিছোঁ। চিকেনখিনি 10 মিনিটৰ মূৰে মূৰে 3বাৰমান লুটিয়াই ল'ম। চিকেনখিনি এতিয়া প্ৰায় সিজি গৈছে আৰু অলপ সময়ৰ পিছতে আমাৰ তন্দুৰী চিকেন ৰেডি হৈ যাব। আৰু আমাৰ তন্দুৰী চিকেন ৰেডি হৈ গ'ল। এতিয়া আমি অভেনৰ পৰা তন্দুৰীখিনি উলিয়াই লওঁ। তন্দুৰীখিনি সিজিবৰ কাৰণে মোৰ প্ৰায় 40 মিনিটমান সময় লাগিলে। চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে আৰু লগতে ভালদৰে সিজিও গৈছে। এতিয়া তন্দুৰীখিনি ভালদৰে প্লেটত উলিয়াই লৈছোঁ আৰু আমি একেলগে বহি খাম। আৰু আপোনালোকেও কেতিয়াবা ঘৰতে এনেদৰে তন্দুৰী বনাই খাই চাব পাৰিব। ছুটিয়ে মই এতিয়া প্ৰথমতে চিকেনখিনি টেষ্ট কৰি লওঁ আৰু দেখিবলৈতো বহুত টেষ্টি নিচিনা লাগিছে। চিকেনখিনি সঁচাই বহুত টেষ্টি হৈছে আৰু বহুত ধুনীয়াকৈ ভিতৰলৈকে সিজি গৈছে। আমি এতিয়া এইখিনি খাই লওঁ চিকেনখিনি আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। তাইক দেখাই দিয়া। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। এতিয়া আমি খাই লওঁ। ছুটিক মানে পুৰা পুৰিছে, তথাপিতো তাই মানে পানী খাই হ'লেও চিকেনটো শেষ কৰিছে।